গুড মৰ্নিং ফ্ৰেণ্ডছ মোৰ অন্য এটা ভিডিঅ'লৈ মই জিনাই আপোনালোকক নমস্কাৰ জনাইছোঁ। এয়া চাওকচোন, এইটো চচপেন, ইয়াত মই গাখীৰ দিছিলোঁ। গৰম কৰি থওঁতে মই পাহৰি গ'লোঁ, গেছটো লগাই থৈ গুচি গ'লোঁ। এফালে গোটেই জ্বলি কৰি চেচ। মই গিলাচটো দি ইয়াক অলপ ঘঁহিলোঁ, কিন্তু শেষ কৰিব নোৱাৰিলোঁ, ইমান টাইটকৈ লাগি গ'ল, পুৰা খাই গ'ল। এয়া দেখিছেনে, থৈ দিলোঁ। এতিয়া মই কি পদ্ধতিৰে ইয়াক চাফা কৰিম আপোনালোকে চাওকচোন, আৰু চাই লৈ কেনেকুৱা পায় ক'বলৈ নেপাহৰিব। আপোনালোকে মোৰ ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। এয়া চাওকচোন, আপোনালোকৰ এই প্ৰব্লেমটো সকলোৰে হয় চাগৈ, নহয় জানো বাৰু? চাওকচোন, ইমান ক'লা হৈ গৈছে দেখিছেনে? মানে গাখীৰ গৰম কৰি পাহৰি গুচি গ'লোঁ। আৰু আপোনালোকে যদি এনেকৈ পাহৰি গুচি যায়, তেতিয়া এনেকুৱা যদি ক'লা হৈ পৰে, তেতিয়া কি পদ্ধতিৰে কেনেকৈ চাফা কৰিব কম সময়তে সহজতে, সেইটো মই এতিয়া আপোনালোকক দেখাব ওলাইছোঁ। আপোনালোকে চাই যাবচোন, মোৰ চচপেনটো চাফা হ'ব, আৰু আপোনালোককো দেখাম। চাই যাওক কেনেকুৱা পায় আপোনালোকে। এয়া পাত্ৰটোত পানী লৈছোঁ দেখিছে। এইফালে এয়া হৈছে সাৰ। এই সাৰটো মই ইয়াত 2 চামুচ, এয়া 2 চামুচ সাৰ দিম। 2 চামুচ সাৰ দিলোঁ, সাৰ 2 চামুচ দিলোঁ। তাৰপিছত আকৌ এইটো হৈছে ভীম লিকুইড। ভীম লিকুইড এইটো 15 টকীয়াটো, এটা দিম ভীম লিকুইড 2 চামুচ। এনেকৈ ডাইৰেক্ট ঢালি দিম এতিয়া মই। 2 চামুচৰ 2 আইডিয়া কৰি দি দিব। মই ইয়াত দি দিছোঁ, 2 চামুচতকৈ বেছিহে হ'ব। দি দিলোঁ। তাৰপিছত ইয়াক এতিয়া মই অলপ টাইম গেছত গৰম কৰিম। গেছত যে ইয়াক পানীটো উতলিব দিম, 10 পৰা 15 মিনিটমান সময় উতলিব দিম। এয়া দেখিছেনে, ইমান লেতেৰা হৈ গৈছে। আপোনালোকে চাই থাককচোন ভিডিঅ'টো কেনেকুৱা পায়, একদম লগতে প্ৰমাণ পাই যাব। 10 পৰা 15 মিনিট সময় মই ইয়াক এতিয়া গৰম কৰিম। মনোহৰ আৰু এইটো ইনো দেখিছেনে, ইনো এইটো এতিয়া ইয়াত এড কৰি দিম। এয়া চাওক, ইনোটো অলপ দি দিছোঁ মই। এইটো ইনোটো দিয়াৰ লগে লগে ফেন ফেন হ'ব। এয়া দেখিছে, এয়া দেখিছেনে, ফুলি আহিছে। তাৰপিছত আকৌ উতলি আহিছে। এয়া জুইটো অলপ কমাই দিছোঁ। ওপৰবিলাকত এনেকৈ অলপ অলপ লগাই দিব লাগে। এয়া দেখিছে, এয়া এনেকৈ লগাই দিলে। এয়া দেখিছেনে, এই ছাইডবিলাকত এনেকৈ লগাই দিছোঁ। এয়া দেখিছে, পানীটো লগাই কিনে এনেকৈ গুচাই দিওঁতে এয়া গুচাই যাব বিচাৰিছে। দেখিছে, এয়া অলপ অলপ দেখিবচোন। মই লাহে লাহে দি আছোঁ যে, জোৰ জোৰকৈ দিলে চব এৰি যাবগৈ। এৰি যাব আৰু দেখা আছে। বন্ধুসকল, এয়া উতলি আছে দেখিছেনে। এতিয়া ফেনবিলাক নাইকিয়া হৈ গ'ল, এয়া উতলি আছে। এতিয়া মই ছাইডৰবিলাকত লগাই জুইতে ইয়াক মই নমাই ল'ম। কাপোৰ ধৰি নমাই ল'লোঁ। পানীটো মই এই বাচনটোত আঁতৰাই ল'ম। এই বাচনটোত এয়া পানীটো আঁতৰাই ল'লোঁ।
ইয়াক এতিয়া মই লাহে লাহে গুচাই যাম। চাওকচোন আপোনালোকে, এয়া চাওকচোন আপোনালোকে 100% গৈছে। এয়া চাওক 150% চাফা হৈছে। এয়া দেখিছেনে? এয়া আৰু কৰি আছোঁ মই চাফা, একে পটকৈ চাফা হৈ যাব। এতিয়া একে ৰুকি থাকিব দৰকাৰেই নাই আৰু। এয়া দেখিছে চাফা হৈ যাব। গোটেইটো চাফা কৰি মই দেখাই আছোঁ আপোনালোকক। দেখিছেনে চকচকীয়া হৈ গ'ল। এয়া কিমান কোলা আছিলে, ইমান চাফা হৈ গ'ল। দেখিছে বন্ধুসকল, মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে সকলোকে নমস্কাৰ জনালোঁ আৰু আজিলৈ ইমানেই। বাই বাই।